আৰম্ভৰ পাৰত প্ৰথমে মই ডিজাইনটো আঁকি লৈছোঁ, কিয়নো যেতিয়া হাতত আঁকো তেতিয়া ডিজাইনটো খেলিমেলি নহয় বা হ'লেও মুচিব পাৰি, অতি সহজে কালাৰটো নুঠে। কিন্তু যেতিয়া হয় কালাৰত যেতিয়া এটা দাগ লাগি যায়, সেই দাগটো গুচাবলগীয়া হ'লে অলপ কষ্ট হয় বা গুচাব নোৱাৰি। সেয়েহে মই ফাৰ্ষ্ট আঁকি লৈছোঁ ডিজাইনটো। তাৰ ওপৰে আকৌ মই মেহেন্দি লগাইছোঁ, কিয়নো আউটলাইনটো অলপ যেতিয়া হেভি হয়, ডাঠ হয়, তেতিয়াহে ভাল লাগে দেখিবলৈ। ৰৈ যোৱা ঠাইখিনি পূৰ কৰি আছোঁ, কিয়নো বেছি চিম্পুল যেন লাগিছে দেখিবলৈ, আৰু গম পোৱা যায় যে সেইখিনি দিলে আৰু ভাল লাগিব। সেয়েহে মই প্ৰথমতে তেনেকৈ আঁকি শেষত মই এনেকৈ দি গৈছোঁ।